তো ইয়াতে আপোনালোকে দেখিব পাৰিছে মানে সব বস্তু অলপ অলপকে আনিছো নাৰিকল এটা আছে ইয়াতে এজনেই মানুহ সেইকাৰণে আৰু বেছি লোৱা নাই অলপ অলপকে সব বস্তু আধা কেজি লৈছো তো গাইজ মই যে এই 2 গৰৰ কাৰণে আনিছো 1 গৰ মানে মানুহ আমাৰ এখন গাঁৱৰ মানে লাছমাতাত বহুত দূৰত হয় তো তেখেতৰ মানে এজনেই মহিলা মানুহ তেখেতৰ আগে পিছে আৰু কোনো নাই তেখেতে ভিক্ষা কৰি খায় তো তেখেতক দিম আৰু এজন মানে আমাৰ ঘৰৰ ওচৰতে একেবাৰে তো তেখেতকো দিম এতিয়া মানে আমাৰ মছজিদত মানে ইউপিৰ পৰা জমাত আহিছে 4 মাহৰ জমাত তো তেওঁলোকক ভাবিছো যে মুৰুক এটা কিনি দিম হে গাইজ আসসালামু আলাইকুম ওয়েলকাম ব্যাক টু মাই চ্যানেল গাইজ বৰ্তমান তো ৰমজান মাহ চলি আছে আৰু ৰমজান মাহৰ অন্তিম সময় চলি আছে মানে আৰু 2টা ৰোজা আছে তো যদি মানে 30টা ৰোজা পুৰা হয় তেনেহলে তো আৰু 2টা ৰোজা আছে আৰু যদি 29টা ৰোজা হয় তেনেহলে তো আৰু এটা ৰোজা আছে তো আমাৰ তো সবৰ মনত ফুৰ্তি লাগি আছে যে ঈদ আহি আছে তো এনেকুৱা বহুত মানুহ আছে যে তেওঁলোকৰ মনত কোনো আনন্দ নাই ফুৰ্তি নাই যে ঈদ আহি আছে নে কি আহিছে মানে গমেই পোৱা নাই তেওঁলোকে মানে এখাৰ খাবৰ কাৰণে এই খোৱা বস্তুখিনি যোগাৰ কৰিব নোৱাৰে এনেকুৱা অৱস্থা চলি আছে আৰু ঈদ কেনেকৈ পালন কৰিব আমিতো মানে পুৰা ধুমধাম হিচাপে ঈদ পাতিম তেখেতে কেনেকৈ পাতিব তো অলপ তেওঁলোকৰ মানে পিছতো থিয় হ'ব লাগিব তো ভাবিছোঁ মানে এনেকুৱা মানে আমাৰ ইয়াত 2 ঘৰ মানুহ আছে যে একেবাৰে অৱস্থা পাতি নাই তেওঁলোকৰ মানে তো ভাবিছোঁ তেওঁলোকক অলপ ঈদৰ খৰচ কিনি দিম এতিয়া বলক বজাৰত গৈ তেওঁলোকৰ কাৰণে অলপ খৰচ লৈ আহোঁ প্ৰথমে আহি গ'লোঁ এটিএমত কাৰণ আগতেতো টকাৰ প্ৰয়োজন সেইকাৰণে আগতে টকা উঠাব লাগিব তো বৰ্তমান টকা উঠাই লৈছোঁ আৰু এতিয়া বলক যিমান পাৰোঁ অলপ অলপকৈ খৰচ কিনিলোঁ ঘৰৰ পৰা আহোঁতে স্লিপ লিখি লৈ আহিছোঁ কাৰণ সব বস্তুটো মনত নাথাকে Hello. অল ৰাইট গাইজ বৰ্তমান পুৰা ঈদৰ খৰচ লৈ লৈছোঁ তো এতিয়া মানে আমাৰ মছজিদত মানে ইউপিৰ পৰা জমাত আহিছে 4 মাহৰ জমাত তো তেওঁলোকক ভাবিছোঁ যে মুৰুক এটা কিনি দিম তো এতিয়া বলক মুৰুক এটা লৈ আহোঁ গাইজ বৰ্তমান পুৰা ঈদৰ খৰচ মুৰুক আৰু ইফালে চাউল এটা লৈ লৈছোঁ চাউলটো মানে আমাৰ ঘৰৰ কাৰণে তো বলক এতিয়া ঘৰত যাওঁ অল ৰাইট গাইজ বৰ্তমান বস্তুখিনি লৈ ঘৰত আহি গৈছোঁ তো এই 2 ঘৰৰখিনিতো একেলগত আনিছোঁ তো এতিয়া ভাগ কৰি ল'ম ভাগ কৰি তাৰপিছত লৈ যাম তো ইয়াতে আপোনালোকে দেখিব পাৰিছে মানে সব বস্তু অলপ অলপকে আনিছোঁ নাৰিকল এটা আছে ইয়াতে এজনেই মানুহ সেইকাৰণে আৰু বেছি লোৱা নাই অলপ অলপকে সব বস্তু আধা কেজি লৈছোঁ তো গাইজ মই যে এই 2 ঘৰৰ কাৰণে আনিছোঁ 1 ঘৰ মানে মানুহ আমাৰ এখন গাঁৱৰ মানে লাছমাতাত বহুত দূৰত হয় তো তেখেতৰ মানে এজনেই মহিলা মানুহ তেখেতৰ আগে পিছে আৰু কোনো নাই তেখেতে ভিক্ষা কৰি খায় তো তেখেতক দিম আৰু এজন মানে আমাৰ ঘৰৰ ওচৰতে একেবাৰে তো তেখেতকো দিম তো এতিয়া বলক আগতে দূৰজনক দিয়া প্ৰথমে বলক যে মছজিদত যে জমাতৰ মানুহৰ কাৰণে যে মুৰ্গী এটা কিনিছিলোঁ তো প্ৰথমে এইটো দি তাৰপিছত মানে একে ৰোডত অলপ আগত আমাৰ মছজিদ আছে তো প্ৰথমে এইটো দি তাৰপিছত মানে এইখিনি দি আহি বৰ্তমান মুৰ্গীটো দি আহিলোঁ তো এতিয়া বলক এইখিনি দিয়া তো গাইজ ইফালে তো বহুত দূৰ আহি গ'লোঁ তো ইফালে মানে কোনখন ঘৰ আছিল পাহৰি গৈছোঁ বহুত আগতে এবাৰ আহিছিলোঁ এনেকুৱা মানে ঈদৰ খৰচ লৈ তো পাহৰি গৈছোঁ ইয়াতে ক'ত আছিল তাৰপিছত মানে ইয়াতে দাদা এজনক সুধিছোঁ তেওঁ কৈছে যে অলপ আগত আছে তো বলক অল ৰাইট গাইজ মই বৰ্তমান দি আহিছোঁ গৈ পাইছোঁ যে তেখেত ঘৰত নাই তেখেতৰ দৰ্জা তালা মাৰা আছে তো লাগা ঘৰত দি আহিছোঁ তেওঁলোকে আহিলে দি দিব তো মই আৰু তেওঁলোকৰ ঘৰখন দেখুৱাব বিচৰা নাই একেবাৰে অৱস্থা নাই ঘৰ পাতিৰ আপোনালোকেতো গম পাইছে এজন মহিলা মানুহ তেখেতে ভিক্ষা কৰি খায় তো ঘৰ দুৱাৰ কেনেকুৱা হ'ব আপোনালোকেতো নিশ্চয় গম পাইছে তো এতিয়া দি আহিলোঁ আৰু এতিয়া বলক ঘৰত যাব আৰু তাত যিখিনি মানে আৰু এজন মানুহৰ ঘৰত দিবলৈ কৈছিলোঁ তাত সেইজনে মানে ভিক্ষা কৰি নাখায় তথাপিও মানে একেবাৰে অৱস্থা পাতি নাই সেইকাৰণে অলপ দি দিছোঁ আৰু বহুত এনেকুৱা আছে তথাপিও মানে চবকতো দিয়া সম্ভৱ নহয় তো এই 2 ঘৰ মানুহ মানে একেবাৰে অৱস্থা পাতি নাই সেইকাৰণে তেওঁলোকক দিবলৈ অলপ চেষ্টা কৰিলোঁ তো আপোনালোকৰ যদি এনেকুৱা গাঁৱত কোনোবা আছে যিমান পাৰে আপোনালোকে মই দেখিছে নেকি আপোনালোকে যে অলপ অলপকৈ কিনিছোঁ তো যিমান পাৰে আপোনালোকে সহায় কৰিব তেওঁলোকক কাৰণ আপোনালোকে এবাৰ ভাবি চাওক যে 1 বছৰ পিছত ঈদ আহিছে আৰু আমাৰ নিচিনা মানুহ চবেতো পুৰা ধুমধাম হিচাপে ঈদ পাতিম আৰু তেখেতৰ মনত কেনেকুৱা লাগি আছে যিসকলে মানে একক মানে ভালকৈ ভাত খাব নোৱাৰে তেখেতৰ কেনেকুৱা লাগিছে আপোনালোকে এবাৰ ভাবি চাওক আমাৰতো সবৰ আনন্দ লাগি আছে যে 2 দিন আছে ঈদৰ কেনেকুৱা মনত ফূৰ্তি লাগি আছে কিন্তু তেওঁলোকৰতো মনত ফূৰ্তি নাই তেওঁলোকৰ চকু পানী ওলাই আছে আপোনালোকে এবাৰ ভাবি চাওক তো যিমান পাৰে তেওঁলোকৰ
ওচৰত আপোনালোক থিয় হ'ব তো এবাৰ থিয় হৈ চাব যে তেওঁলোকৰ মানে মনত কেনেকুৱা ফূৰ্তি লাগে আৰু তেওঁলোকৰ মানে এই দুখৰ মানে চেড মুডত তেখেতৰ মুখত এটা মানে মিচিকি হাঁহি আপোনালোকে দেখা পাব এই হাঁহিটো হয়তো আপোনালোকৰ জন্নতৰ এটা টুকুৰা বনি যাব পাৰে তো আপোনালোকে ভাবি চাওক আপোনালোকে কোনো এটা বস্তু দিয়াৰ পিছত তেওঁলোকক যে ইমান মনত শান্তি লাগিব আপোনালোকৰ আখিৰাত বনি যাব যিমান পাৰে আপোনালোক এনেকুৱা দুখীয়া মানুহৰ ওচৰত থিয় হ'ব আৰু এডভান্স ঈদৰ শুভেচ্ছা থাকিল আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখা হ'ব নেক্সট ব্লগত তো বাই বাই